হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে আৰু মই আছোঁ আজি এটা শ্বুটিঙত। শ্বুটিংটো কিহৰ আপোনালোকক জনাই আছোঁ। এইফালে টিনা আৰু এইফালে আমাৰ ডাইৰেক্টৰ ছাৰ শ্বুটিঙৰ ডিছকাশ্যন চলি আছে। ব্লগ বনাই আছিলোঁ, পাহৰি থাকিলোঁ, এতিয়া মনত পৰিছে। হেল্ল' টিনা, হাই, কেনেকুৱা লাগিছে? মই পাহৰি গ'লোঁ ব্লগ বনাই। এই ভাত খাবলৈ ৰখি আছিলোঁ আৰু এয়া মই ৰেডি হৈ আছোঁ। মোৰ এতিয়া কিছুমান শ্বৰ্ট ল'ব, আপোনালোকে চাই থাকিব। এয়া আমাৰ ডিৰেক্টৰ ৰাজীৱ দাই দেখাই আছে যে মই কেনেকৈ আহিম। এয়া দেখিছে নহয়, মই জঁপিয়াই আহি আছোঁ। এয়া ষ্টেপকেইটা পূৰা পিছল হৈ আছে আৰু তাতে মই হিল পিন্ধি। বাৰু ভালে হৈ গ'ল চিনটো। কিবা এটা কওক। সলমিকাই মোক কিবা এটা ক'ব কৈছে। এই মুহূৰ্তত কি ক'ম সেইটো ভাবি পোৱা নাই। মানে মই কামত কৰিবপৰা আছে কৈলাশ। আছে চাউথৰ পৰা লৈ আহিছোঁ কৈলাশ আয়াৰ যদিও চুলি চাপত চাউথৰে হয়। ডাঙৰ কথাটো হৈছে মই আজি কামত বিজি আছোঁ। ইমানবিলাক ধুনীয়া ছোৱালী থকাৰ পিছত সেইটোৱে দুখ আছে। ঠিক আছে, থেংক ইউ। আকৌ দিলে ৰে বৰষুণ। ৰাজীৱ দা, ৰাজীৱ দা, ৰাজীৱ দা, ৰাজীৱ দা। এটা বনাই থাকোঁ যে পাহৰিয়ে যাওঁ। আমাৰ কষ্টিউম ডিজাইনাৰ। মই লগতে আছোঁ। আমাৰ মানে কষ্টিউম এনেকৈ দাঙি ফুৰিব লাগিছে। চাই দেখাই দিয়া অলিভা, এনেকৈ দাঙি ফুৰিব যে আচলটো চেলিব্ৰিটি আমাৰ তিনাই দলংখন মজা হ'ব। য়েছ, আমি এতিয়া ৰিল বনাবলৈ যাওঁ। ইনষ্টাগ্ৰামত চাব আমাৰ সেইটোৱে কাম। পলিয়ে এনেকুৱা কৰে ন। জয় মা কালী, শক্তি দিয়া। এতিয়া বাজিছে 10টা আৰু মোৰতো লাষ্ট চিন। আমি চব এনেকৈ বহি আছোঁ মহৰ কামোৰ খাই। এয়া আমাৰ কৈলাশ যা, এয়া কৈলাশ যা, ওচৰৰ পৰা কৈলাশ যা। এয়া নাচি আছে অলিম্পিকা বা আৰু দিগাংগনা বা। নিগু বা এইফালে চাই দিয়া। দিগাংগনা বা নাচত ব্যস্ত। এইফালে অলিম্পিকা বা। আমি মোৰতো পেকআপ হৈ গ'ল। তাৰপিছতে এতিয়া চলি আছে শ্বুটিং। দেখাই আছোঁ। ৰাম লাইটটো লৈ গুচি গ'ল এনেই। ইমান ধুনীয়া লাগিছে, ফটো মাৰিব পাৰিম। এইফালে হৈ গ'ল তোমাৰ। আৰু এয়া হৈছে নেক্সট ডে। আমি যে গানটো শ্বুট কৰি আছোঁ, গানটো কিহৰ গম পাইছেনে? গানটো হৈছে ৰং চেনেলৰ এনিভাৰ্চাৰী ছং। ৰং চেনেলে 15 বছৰ অতিক্ৰম কৰিলে আৰু আগলৈও যাতে এনেকৈ কাম কৰি যাব পাৰোঁ তাৰ কাৰণে সকলোৱে ব্লেছিংছ দিব। আৰু এয়া মই আহি ৰুম পালোঁহি আৰু এইজনী মোৰ পয়েট্ৰি, মানে তাইৰ নামটো পয়েট্ৰি হয়। ফাৰ্ষ্ট আহিয়ে তাইক এটেনশ্যন দিব লাগিব, বহুত মৰম কৰিব লাগিব। তাৰপিছতহে আপুনি বেলেগ কাম কৰিব পাৰিব। দেখিছেনে কিয় মৰম লগা এজনী? বহুত কচু হয় কিন্তু। ভিডিঅ'টো এতিয়াও শেষ হোৱা নাই, ৰ'ব আৰু বহুত বাকী আছে। আৰু মই এয়া সাজি কাচি গৈ আছোঁ এনিভাৰ্চাৰী পাৰ্টিত। তাতে আমি কি কৰিম চব দেখাই থাকিম, আপোনালোকে চাই থাকিব শেষলৈকে। মই গৈ পোৱা অলপ দেৰি হৈ গ'ল, গতিকে এইটো হৈছে আমাৰ ফুড গধূলি টিম। সকলোৱেতো চিনি পায়েই। এইফালে ফিৰদৌছ দা, নিবিৰ, টিনা। ত' আমি এনেকৈ এনজয় কৰিলোঁ পাৰ্টি আৰু বহুত কিবাকিবি খালোঁ। ইফালে কেক আৰু বহুত আছে, যদি দেখাব পাৰোঁ দেখাম, চাই থাকিব। সেইফালে ৰিণিকী মেম লগ পালোঁ, বহুত ভাল লাগিলে, বহুত ভাল হয়। ফটো উঠিলোঁ। এইফালে হিমা। এইফালে কাক লগ পাই গ'লোঁ চাওক, খোৱাত ব্যস্ত। পুণ্ডৰিক মানে দীপ্ৰাঞ্জল। যৌবন পাই বাঢ়িলে মৰম হে।
চ' আমি এতিয়া পাণ খাবলৈ আহিছোঁ এনেকৈ খাব লাগিব কেনেকুৱা লাগিছে পাণ খাই এয়া সেয়া বেলেগ খাইছে পাণ খাব তাৰপিছত আমি পাণ চান খাই অলপ ওলাই আহিলোঁ ভাবিলোঁ অকণমান আমি ফূৰ্তি কৰোঁ কাৰণ গোটেইখিনি আমি শ্বুটিঙত তেনেকৈ লগ পোৱা নহয় চবৰে বেলেগ বেলেগ দিনত শ্বুটিং থাকে গতিকে এনেকৈ আমি অলপ এনজয় কৰিলোঁ এয়া অৱস্থা এয়া ইজনী ক'লৈ গ'ল চি গতি মেকআপ কৰিও দিছোঁ শ্বুটিঙৰ আৰু মেকআপৰ পিছৰ দৃশ্য এয়া এখন তোমাৰ কি হে এখন তোমাৰ কি এখন জানমণি চেলুন ইয়াতে মই স্পাই নে কি কৰে চব কৰোঁ স্পাই সকলোৱে আহিব এয়া মোক কৰি আছে স্পাই অঁ স্পাই কৰিছে স্পাই কৰিছে আপোনালোকো আহিব দুৰ্গা পূজাৰ অফাৰ চলি আছে স্পাই মেকআপ কৰাৰ পিছত আমাৰ দৃশ্য আৰু এয়া যে দেখিলে এয়া হৈছে আমাৰ পিছদিনাখন শ্বুটিঙৰ দৃশ্য ফুট গধূলি এয়া জুবিনে মেকআপ ৰিমুভ কৰিছে এনেকৈ আমি ফূৰ্তি কৰি থাকোঁ চবেই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু ফুট গধূলি চাই থাকিব আৰু নতুন নতুন কিবা আহি আছে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে গোটেইখিনি আপোনালোকে কমেণ্টত দিব মই তেনেকৈ বনাবলৈ চেষ্টা কৰিম গতিকে আজিলৈ ভিডিঅ'টো ইমানেই বাই